হাই ফ্ৰেণ্ড আপোনালোকে চাইছে জ্ঞানদীপ শৰ্মা ইউটিউব চেনেল গতিকে আজি নৱবৰ্ষৰ প্ৰথমটো দিনতে জানুৱাৰী মাহৰ প্ৰথমটো দিনটোতে 1 তাৰিখ গতিকে আজি আমাৰ ৰঙানদীত এখন গ্ৰন্থ অনুষ্ঠান সভা পাতিছিলে আৰু তাত মোকো মাতিছিলে তো গতিকে মই আজি আহিছোঁ আৰু আমাৰ লগত আছে মুকুট গগৈ দা গতিকে দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই গোটেই কথাখিনি আমি দাদাজনৰ পৰা অলপ জানিলোঁ তাৰপৰা আপোনালোকক গোটেই সভাখন আগত দেখাই দিম গতিকে দাদাজনৰ পৰা অলপ জানিলোঁ সুধিওকচোন কেনেদৰে কি কৰিছে এই সভাখনত আজি আমাৰ তিনিমহীয়া এখন সাহিত্য আলোচনী আছে নাম চৰৈৱতী তাৰ লগতে এটা শব্দ নামৰ এটা কাব্য চৰ্চা অনুষ্ঠান আছে আমি এই দুইটা অনুষ্ঠানে মিলি আজি প্ৰত্যেক বছৰে আমি বছৰৰ প্ৰথমটো দিনত অৰ্থাৎ 1 জানুৱাৰী তাৰিখে আমি ৰঙানদী পাৰত বা ঘাগৰ ঘাটত বা সোৱণশিৰি পাৰত আমি এই ধৰণৰ অনুষ্ঠান এটা কৰোঁ আচলতে কি হয় যে যি আজিৰ বিকৃত যুৱ মানসিকতা যি যুৱ শৃংখলতা তাৰ বিপৰীতে আমি এটা মেছেজ যুৱ সমাজলৈ দিবৰ কাৰণে এই অনুষ্ঠানটো প্ৰথম অৱস্থাত আয়োজন কৰিছিলোঁ কিন্তু আমি ইতিমধ্যে খুব সফল হৈছোঁ বুলি আমি ভাবিছোঁ আৰু লাহে লাহে আমাৰ এই অনুষ্ঠানতে বহুকেইখন গ্ৰন্থ উন্মোচন হয় বহুকেইজনকে আমি সম্বৰ্ধনা জনাওঁ এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰি আমি অনুষ্ঠানটো আয়োজিত গতিকে এতিয়া আপোনালোকক মই চিনাকি কৰি দিম যোনকেইজন গ্ৰন্থ লেখক সেই গ্ৰন্থ লেখককেইজনক মই চিনাকি কৰি দিম আপোনালোকে চাই যাওঁ আমাৰ মাজত এজন আছে সৰু শিশু সাহিত্যিক তুমি কোনখন কিতাপ লিখিছিলা অলপ কৈ দিয়া এখন কিতাপ চৰাই বাহৰ পৰা চৰাই বাহৰ গতিকে তুমি এই কিতাপখন কেনেদৰে লিখিলা কি ভাবি লিখিলা গোটেই কথাটো কৈ দিয়া সৰুৰে পৰাই দেউতাক দেখিছিলোঁ লিখা হয় যেতিয়াবা মনলৈ কবিতা আহে লিখি যাওঁ মা দেউতাই ভুলবোৰ দেখাই দিয়ে লিখি যাওঁ তেনেকেই আৰু লগতে মই কওঁ যে কবিতা লিখা এটা ভাল অভ্যাস আৰু চবকে কওঁ লিখি যাওক মনত যি আহে লিখি যাব লাগে মানুহে পিছত নিজে মিলি যাব মানে সৰু দিলেই হ'ল গতিকে মানুহে নিজে চেষ্টা কৰি থাকিব লাগে চেষ্টা অসাধ্য একো নাই গতিকে সকলোৱে কবিতা লিখাটো ভাল গতিকে লিখি যাওক এজন সৰু ল'ৰাই যেতিয়া এখন কিতাপ লিখি আছে গতিকে সকলোৱে পাৰিব এইটো একো ডাঙৰ কথা নহয় গতিকে তেখেতক অতি ভাল এতিয়া আমি লগ পাইছোঁ আমাৰ ধনেশ্বৰী তামুলী ফুকন দা হয় তেখেতে এখন কিতাপ লিখিছে যিখন হৈছে মানুহৰ সন্ধানত গতিকে আপুনি যে কিতাপখনৰ নামটো মানুহৰ সন্ধানত বুলি কিতাপখন লিখিলে কিতাপখনৰ বিষয়ে অকণমান কৈ দিয়কচোন মই মানে ধৰক মানে মোৰ কৰ্মময় জীৱনত হয় মই 41 বছৰৰ যিটো সামাজিক জীৱন কাম কৰিছিলোঁ হয় তাত মানে বহুতকেইজন ভাল মানুহ মই লগ পাইছিলোঁ লগ পাই পেলাই তেওঁলোকৰ বিষয়ে অকণমান যদি মই লিখি থৈ যাওঁ তেতিয়াহ'লে নতুন পুৰুষে বা নতুন প্ৰজন্মই বহি পেলাই কিবা এটা তাৰপৰা প্ৰেৰণা পাব আৰু বহু কথা জানিব নজনা কথা জানিব কাৰণ এজন উচ্চপদস্থ বিষয়া হৈ সৰ্বসাধাৰণ মানুহক যে কেনেকৈ সহায় কৰিব পৰা তেনেকুৱা বিষয়া আছে বা যেনেকুৱা এজন ভাল ডক্তৰ আছে বা পুৰাতত্ত্ববিদ বা বিশিষ্ট পণ্ডিত আছে সেই কথাটো মই উলিয়াই আনিবৰ কাৰণে যত্ন কৰিছোঁ আৰু মই যিমানকেইজন মানে 12জন মানুহক মই কেন্দ্ৰ কৰি তেওঁলোকক মই নিৰ্বাচিত কৰি লৈছোঁ মানে কিতাপখনত সেই 12জন মানুহৰ বিষয়ে 12জনৰ বিষয়ে আছে গতিকে আপোনালোকে সেই কিতাপখন এবাৰ নি পঢ়ি চাব পাৰে গতিকে আমি দোকানে চোকানেতো পাবই ন পাব হয় গতিকে কেইজনমান মানুহক লৈ গোটেই আপুনি কিতাপখন লিখিছে হয় মানুহকেইজনৰ নামটো ক'ব পাৰিব নেকি নামটো প্ৰথমতে লিখিছোঁ মই ডক্টৰ লীলা গগৈ হয় ডক্টৰ লীলা গগৈ দেৱ আমাৰ সাহিত্য সভাৰ এখন সভাত আহি পেলাই আমাৰ গাঁৱতে যিদিনাখনি তেওঁ মিটিং গাই আছিলে সেইদিনাখনি তেওঁ সভাপতি অসম সাহিত্য সভাপতি নিৰ্বাচিত হৈছিলে সেইটো কাৰণে আমাৰ হাতীলুং গাঁওখনৰ এটা ইতিহাস মানে ৰচনা হৈছিলে সেইদিনা সেইকাৰণে তেখেতৰ লগত সান্নিধ্যত আহি পেলাই মই যিটো মই অনুভৱ কৰিছোঁ সেই সম্পৰ্কত মই এটা তেখেতৰ ওপৰত এটা প্ৰবন্ধ যুগুত কৰিছোঁ আৰু তেওঁৰ সাহিত্যিক অৱদানখিনিও তাতে মই সন্নিৱিষ্ট কৰিছোঁ বাকীকেইজনৰ নাম গোটেই কথাবিলাক মানে আপোনাৰ অকণমান দীঘলীয়া হ'ব গতিকে আপোনালোকে কিতাপখন নি এবাৰ পঢ়ি চাব পাৰে আৰু আমি কিতাপখন এবাৰ আপোনালোকক দেখাই দিছোঁ আমি আমাৰ চন্দ্ৰকান্ত বৰাদেৱক গতিকে তেখেতেও এখন গ্ৰন্থ লিখিছিলে গ্ৰন্থখনৰ নাম হৈছে আপোনাৰ অংকুৰিত সেউজীয়া বীজ গতিকে দাদাজনক লগ পোৱা ভাল লাগিলে আৰু দাদাজনৰ পৰা জানিম আমি কেনেদৰে কি ধৰণৰ কিতাপ লিখিছে গতিকে তেখেতক সম্পূৰ্ণ অৰ্থটো আমি জানিম গতিকে দাদাজনৰ পৰা সুধি লওঁ দাদা আপোনাৰ গোটেই কিতাপখনৰ বিষয়টো অকণমান কৈ দিয়ক আচলতে মই ছপা আখৰৰ প্ৰতি মোৰ খুব এটা হেঁপাহ সৰুৰ পৰাই মানে মোৰ নিজৰ নামটো যদি কেতিয়াবা ছপা আখৰত যদি মই পালোঁহেঁতেন মই যেতিয়া 8-9ত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই মোৰ এটা লিখাৰ প্ৰতি হেঁপাহ আছিলে আৰু পৰৱৰ্তী সময়ত মই চেগা চুৰকাকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু যেতিয়া মই কলেজলৈ পালোঁ কলেজত পঢ়ি থকা হায়াৰ ছেকেণ্ডেৰী পৰ্যন্ত মই কবিতা লিখিছিলোঁ কিন্তু সেইখিনি মই আচলতে সংগ্ৰহ কৰি যে থ'ব লাগে এইটো নাজানিছিলোঁ তাৰপিছত মই শেহতীয়াভাৱে চৰৈৱতী আৰু শব্দৰ লগত সংযুক্ত হ'লোঁ চিনাকি হ'লোঁ তাৰপিছত মই কবিতাবিলাক লিখিব ধৰিলোঁ কবিতাবিলাকৰ মই বিশেষকৈ মই
বৰ্তমান যিটো সমাজ ব্যৱস্থা যুৱ সমাজৰ যিটো উশৃংখলতা ইকনমিকেল ডেভেলপমেণ্ট তাৰোপৰি বিভিন্ন ধৰণৰ জানাই প্ৰেম ভালপোৱা প্ৰাকৃতিক জগত ইত্যাদিবিলাকৰ প্ৰতি মই আকৰ্ষিত হওঁ গতিকে সেইবিলাকৰ ওপৰতে মোৰ মনত যিটো মোৰ অভিজ্ঞতা হৈছে যিবিলাক মোৰ অভিজ্ঞতা তাকে মই শব্দ অলংকাৰেৰে ৰং বিৰং সানি পেলাই কিতাপখনৰ সেই বিষয়টো আছে মানে মোক তাতে মোৰ বিভিন্ন চাদৰ কবিতা আছে প্ৰেম আছে ভালপোৱা আছে খং আছে বিৰাগ আছে সকলো প্ৰকাৰৰ দেশপ্ৰেম আছে আপোনালোকে যদি পঢ়ে কিতাপখনৰ গোটেই মূল বিষয়টো বুজি পাব গতিকে এখন এনে বজাৰত আমি কিনিবলৈ নিশ্চয় পাম নিশ্চয় পাব বজাৰত বা মোৰ লগত আমাৰ গ্ৰন্থগিৰি পেজত যোগাযোগ কৰিলে পাব মই মাৰ্কেটত এতিয়ালৈকে দিয়াৰ কথা ভবা নাই তেনেকৈ দিব নিশ্চয় দিম ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিম নিশ্চিতভাৱে ল'ৰা ছোৱালী সকলোৰে লগতে থাকে সকলোকে ছাপোৰ্ট কৰি যায় ষ্টুডেণ্টৰ পৰা যুৱ চামলৈকে আৰু বয়োবৃদ্ধসকলৈকে সকলোৱে তৃপ্তি পাব পৰা কবিতা সকলোৱে আমোদ পাব পৰা কবিতা মোৰ দৃষ্টিত মই লিখিবলৈ চেষ্টা কৰিছোঁ আৰু বাকী ৰাইজৰ মতামত আৰু আশীৰ্বাদৰ ওপৰত কথা আপোনাৰ গ্ৰন্থখন এবাৰ দেখাই দিব নেকি কিতাপখন গতিকে অংকুৰিত হওক সেউজীয়া বীজ আৰু এতিয়া আমি লগ পাইছোঁ আমাৰ বাইদেউ অৰুণা তামুলী ফুকন বাইদেউ গতিকে বাইদেউ এখন গ্ৰন্থ লিখিছিলে গ্ৰন্থখন হৈছে আপোনাৰ অসমীয়া সহজ ব্যাকৰণ গতিকে এইখন কিতাপ ফ্ৰণ্ট কেমেৰাত আছে কাৰণে উল্টা হৈছে মই আপোনাক বেক কেমেৰাত দেখাই দিম গতিকে চাই যাওক আৰু আমি এই গ্ৰন্থখন সহজ ব্যাকৰণখন যে লিখিলে কি কাৰণত লিখিছে আৰু কি কি সুবিধা আমি পাম এইখন এখন ব্যাকৰণ কিতাপ গতিকে বাইদেউৰ পৰা আমি সকলোখিনি কথা জানিম গতিকে বাইদেউ আপুনি কওক এই কিতাপখন আপুনি কিমান দিনৰ ভিতৰত লিখিছিলে আৰু কি উদ্দেশ্যলৈ লিখিছিলে মোৰ এই কিতাপখন লিখাৰ বহুত দিন হ'ল কাৰণ মই এগৰাকী শিক্ষয়িত্ৰী কৰোঁ শিক্ষয়িত্ৰী মানে মই শিক্ষকতাৰ মনোবৃত্তি এটা লৈয়ে শিক্ষয়িত্ৰী হৈছোঁ যিহেতু ল'ৰা ছোৱালীবিলাকে যাতে সহজতে অসমীয়া ভাষাটো আয়ত্ব কৰিব পাৰে তাৰ বাবে আমাক নিতান্তই প্ৰয়োজন হয় অসমীয়া ভাষাৰ ব্যাকৰণ আৰু ব্যাকৰণ নহ'লে ভাষাটো শুদ্ধকৈ কোনেও লিখিবও নোৱাৰে পঢ়িবও নোৱাৰে সেইবাবে মই প্ৰস্তুত কৰিছিলোঁ একেবাৰে 9-10ৰ যিখিনি ল'ৰা ছোৱালী সেইখিনি উপযোগী হোৱাকৈ বিদ্যালয়ত মই দি আছোঁ যিহেতু মই হলাল তেলাহী কমলাবৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী গতিকে সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই যিমান পাৰোঁ দি আছিলোঁ কিন্তু বাকীবিলাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই দিব পৰা নাছিলোঁ অসমীয়া ভাষাটো যাতে প্ৰতিষ্ঠিত হৈ আমাৰ অসমত বাহিৰেও প্ৰতিষ্ঠিত হৈ থাকিব পাৰে তাৰ বাবে মই এই অসমীয়া ভাষাৰ ব্যাকৰণখন লিখিবৰ বাবে মনত এটা সংকল্প ল'লোঁ ইয়াৰ বাবে মোক প্ৰেৰণা যোগাইছিলে মোৰ বিদ্যালয়ৰ শিক্ষাগুৰু শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আৰু গুণমুগ্ধ যিসকল শুভাকাংক্ষী সেই সকলোৱে আৰু পাৰোঁ মোৰ হিয়া উবিয়াই তেওঁলোকক যিখিনি অসমীয়া ভাষাৰ প্ৰয়োজনীয় ব্যাকৰণ সেইখিনি দিবলৈ চেষ্টা কৰিছিলোঁ মানে ইয়াৰ মূল উদ্দেশ্যটো হৈছে যাতে সৰু ল'ৰা ছোৱালীখিনি অতি সহজতে এখন কিতাপ পঢ়ি সকলোখিনি ব্যাকৰণ অতি সহজতে লিখিব পাৰে ইয়াত মই অকল 9-10ৰে দিয়া নাই অসমীয়া ভাষাটো শিকিবলৈ হ'লে প্ৰথম খোজটো দিব লাগিব ফলা অৰ্থাৎ বৰ্ণ হৈছে কি বৰ্ণক যে আখৰ বুলি কয় বহুতে নাজানে সেইকাৰণে প্ৰতিটো বৰ্ণৰ চিনাকি দি দিছোঁ বৰ্গৰ চিনাকি দিছোঁ কি মই সুন্দৰভাৱে আয়ত্ব কৰি তেওঁলোকক বাকী ব্যাকৰণবিলাকতকৈ এখন ব্যাকৰণ বেছি সহজ বুলি ভাবে সহজ বুলিয়ে ভাবোঁ সহজতে ব্যাকৰণখন দেখিলে ল'ৰা ছোৱালীবিলাকে ব্যাকৰণ পুথিখন কি পঢ়িম লুটিয়াই পেলাই তেওঁলোকে চাই এইখিনি নোৱাৰোঁ বাদ দিলোঁ আৰু মই নিজৰ ভাষাৰে ৰচনা ইয়াত 4খন মই সন্নিৱিষ্ট কৰিছোঁ নিজে লিখা ৰচনা এইখিনি ৰচনা মানে নিজৰ ভাষাৰে যিখিনি ৰচে সেইখিনিয়ে হৈছে ৰচনা আৰু মই বৰ্ণৰ চিনাকিৰ কাৰণে এটা কবিতা লিখি দিছিলোঁ এই ইয়াত মই কবিতাটো লিখা নাই ল'ৰা ছোৱালীক কবিতাটো মই গাই দিব পাৰোঁ কবিতাটো তুমি অনুৰোধ কৰাৰ কাৰণে মই গাই দিবলৈ চেষ্টা কৰিছোঁ ঐ বোলে অমিতা মিঠা ফলৰ নাম আই বোলে আজিৰ দিনত লিখা পঢ়াৰ কাম ইয়ে বোলে ইটা গুঠি বনাই অট্টালিকা দীঘলীয়ে কয় ইগলৰ ঠোঁটটো বৰ জোঙা ৰিয়ে বোলে বছৰেকত 6টা ঋতু আছে বোলে এৰী সূতাৰে এৰী চাদৰ বব পাৰে বোলে ঐৰাবত ডাঙৰ জন্তু হয় বোলে ওলকচুত টেঙা দিও খায় হুঁচৌৱে বোলে বিহু আমাৰ জাতীয় উৎসৱ হয় দীঘৰবুৱে বোলে ঊণ সূতাৰে চুৱেটাৰ গুঠাই লয় বোলে ঐৰাবত ডাঙৰ জন্তু হয় বোলে ঔটেঙাত
পাঁচ বাকলি থাকে তেনেকৈয়ে স্বৰবৰ্ণত 11টা আখৰ আছে মানে গোটেই আখৰকেইটা লৈ এটা আখৰকেইটা লৈ এটা কবিতা লিখিলোঁ বহুত ভাল কবিতা গতিকে আপুনি কিতাপখন যদি নিয়ে কিতাপখন মই এই কিতাপখন ল'লে ল'ৰা ছোৱালীবিলাকে সহজতে অসমীয়া ভাষাটো আয়ত্ব কৰিলে মই নিজেই কৃতাৰ্থ হ'ম আৰু ল'ৰা ছোৱালীসকলে ভৱিষ্যত জীৱন উজ্জ্বল হ'ব আৰু ভাষাটো জীয়াই থাকিব সেইকাৰণে মই নিজৰ প্ৰচেষ্টাৰে মই এই কিতাপখন লিখি উলিয়াবলৈ আগ্ৰহ প্ৰকাশ কৰি এই কিতাপখন লিখি উলিয়ালোঁ এই কিতাপখন ছাত্ৰ ছাত্ৰীসকলে ল'লে পঢ়িলে মোৰ কষ্ট সফল হ'ব বুলি মই কামনা কৰি সকলোৱে কিতাপখনি পঢ়িব পাৰে আয়তীসকলে উৰুলি দিব গ্ৰন্থ উন্মোচন হোৱাৰ লগে লগে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু যদি চেনেল প্ৰথম পাইছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়ক বাই